আজি ৰাজ্যিক কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ 2টা বছৰত আজি শততম কেবিনেট সমাপ্ত কৰে। আজি শততম কেবিনেট ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত অনুষ্ঠিত হয় আৰু এই ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত অনুষ্ঠিত শততম যিখন কেবিনেট বৈঠক আজি দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয় বুলি ক'লেও ভুল কোৱা নহ'ব। দুপৰীয়া 11 বজাৰ পৰা আৰম্ভ হৈ বিয়লি 4 বজাতহে সমাপ্ত হয় এই কেবিনেট বৈঠক। আৰু কেবিনেট বৈঠকত যিকেইটা শিক্ষা বিভাগক লৈ যিসমূহ সিদ্ধান্ত সমান্তৰালকৈ নতুনকৈ 22,000 চাকৰি আৰু জিলা যি 4খনকৈ জিলা কৰ্তন কৰিছিল পুনৰ ইতিমধ্যে প্ৰদান কৰিছে, সেই জিলাৰ মৰ্যাদা প্ৰদান কৰিছে। সমান্তৰালকৈ নতুন এক খবৰ, 81খন উপজিলা গঠন কৰিছে ৰাজ্য চৰকাৰে। এই বিতংভাৱে সেই খবৰ লৈ আহিম। নমস্কাৰ, মই শ্ৰীকৃপান্ত শইকীয়া। আজি ৰাজ্যিক কেবিনেটত প্ৰথমটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিলে যে 31 ডিচেম্বৰৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 4খনকৈ জিলা বিশ্বনাথ, হোজাই, তামুলপুৰ আৰু বজালী জিলা ভংগ কৰাৰ সিদ্ধান্ত লৈছিল আৰু তাৰ পাছতেই প্ৰতিবাদো দেখিবলৈ পোৱা গৈছিল। বিভিন্ন জিলাসমূহ কৰ্তন কৰাৰ বাবে স্থানীয় লোকসকল অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছিল। কিন্তু আজি এটা ভাল খবৰ, পুনৰ জিলাৰ মৰ্যাদা ঘূৰাই দিছে ৰাজ্য চৰকাৰে। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছতেই জিলাৰ মৰ্যাদা ঘূৰাই দিয়াৰ কথা আজি ৰাজ্যিক কেবিনেটে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু জিলাৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়া হৈছে। কিন্তু এইবাৰ 4 সীমা জিলাসমূহৰ আগৰ দৰে নাথাকিব। 4 সীমাৰ কিছু পৰিৱৰ্তন কৰি নতুনকৈ জিলা ঘোষণা কৰা হৈছে। বিশ্বনাথ জিলা, হোজাই জিলা, বজালী জিলা আৰু তামুলপুৰ জিলা। কিন্তু 4 সীমাৰ কিছু সাল সলনি হৈছে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে। আৰু আজিৰ কেবিনেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হৈছে ৰাজ্যৰ 24টাকৈ মহকুমা কৰ্তন কৰা হৈছে, ভংগ কৰি দিয়া হৈছে মহকুমা। পূৰ্বতে যি মহকুমা আছিলে, গহপুৰ মহকুমাই হওক, উত্তৰ লখিমপুৰ মহকুমাই হওক, সেই মহকুমাসমূহ আজি ভংগ কৰি দিয়া হৈছে। আৰু মহকুমা ভংগ কৰি নতুনকৈ আজি 81 উপজিলা গঠন কৰিছে ৰাজ্য চৰকাৰে। উপজিলা অনুসৰি কেইবাটাও সমষ্টিক উপজিলাৰ মৰ্যাদা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। আৰু এই উপজিলাত থাকিব উপায়ুক্তৰ, অতিৰিক্ত উপায়ুক্তৰ পৰ্যায়ৰ এগৰাকী বিষয়া আৰু সকলো কাৰ্যালয়। যি মহকুমাৰ যিসমূহ ক্ষমতা, সেই ক্ষমতা উপজিলাসমূহক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। আৰু 1 জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ'ব এই উপজিলাসমূহ। সমান্তৰালকৈ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে টেট নিযুক্তিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে। আজি টেটৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আৰু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হৈছে টেটৰ যি আপুনি নম্বৰ লাভ কৰিব, মাৰ্কছ লাভ কৰিব, তাৰ পৰা অতিকৈ সেই মাৰ্কছ গুৰুত্বপূৰ্ণ হ'ব। 80% মাৰ্কছ তাৰ পৰা প্ৰদান কৰা হ'ব আৰু আপোনাৰ যি শিক্ষাগত অৰ্হতাৰ পৰা 5% মাৰ্কছে প্ৰদান কৰা হ'ব। DLED অথবা BEdৰ পৰা 5ৰ পৰা 10% প্ৰদান কৰা হ'ব। সমান্তৰালকৈ যি আপোনাৰ ডিগ্ৰী আৰু হায়াৰ ছেকেণ্ডাৰী মাৰ্কছৰ পৰা 5% প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। আৰু অৰ্থাৎ যিসমূহ পূৰ্বতে বহুতে অভিযোগ কৰে যে আমি আগতেই পাছ কৰা, আমি গতিকে মাৰ্কছ যথেষ্ট কম, আজিকালি নতুন ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সুবিধা লাভ কৰিছে, সেই অভিযোগ দিব নোৱাৰিব এতিয়াৰে পৰা, যিহেতু টেটৰ মাৰ্কছটোৱে অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰিছে ৰাজ্য চৰকাৰে, বিশেষকৈ LP টেটৰ নিযুক্তিৰ ক্ষেত্ৰত। কিন্তু সমান্তৰালকৈ UP টেটৰ নিযুক্তিৰ ক্ষেত্ৰত অৰ্থাৎ LP টেটত BEd, বৰ্তমান সময়ত BEd উত্তীৰ্ণসকলে LP শিক্ষক হ'ব নোৱাৰিব, অৰ্থাৎ তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব, তেনেধৰণৰ নিৰ্দেশনাও দিয়া হৈছে। সমান্তৰালকৈ হায়াৰ ছেকেণ্ডাৰী আৰু হাইস্কুলৰ ক্ষেত্ৰতহে যি ৰিক্ৰুটমেণ্ট এক্সাম অনুষ্ঠিত কৰাৰ কথা, পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল, সেই পৰীক্ষা অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে। সমান্তৰালকৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, ছেপ্টেম্বৰ মাহত 22,000 নতুনকৈ ৰাজ্য চৰকাৰে আৰু নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। 22,000 নিযুক্তিৰ বিজ্ঞাপন ছেপ্টেম্বৰ মাহত প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে। আৰু অৰ্থাৎ নতুনকৈ 22,000 চৰকাৰী নিযুক্তি লাভ কৰিব আৰু তাৰ বাবে সকলোৱে এতিয়াৰে পৰা প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিলেই হ'ল। আৰু এনেধৰণৰ বহুকেইটা আজি গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই।